বকচু বিলাহী দি মছলা দি বনাই খাবা আৰু টেষ্ট লগাই হেল্ল' বন্ধুসকল আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে নমস্তে চালাম স্বাগতম জনাইছোঁ পনৰেন পল্লৱী ব্লগছলৈ তো বন্ধুসকল আজি এতিয়া বৰ্তমান ঘৰতে আছোঁ আৰু দেখিছে আমাৰ ৰাইজে এতিয়া বৰ্তমান বাদাম একদম বহি লৈ পিনে পূৰা বাদাম খাই আছে গোটেই ৰাইজে আৰু লগতে আমাৰ মানে ভণ্টি য'ত মানে বিয়া দিছিলোঁ তাৰপৰা সিহঁতি ঘৰলৈ আহিছে আমালৈ আৰু ইয়াত আহি পিনি বৰ্তমান সিহঁতি হেৰি কৰি আছে সিহঁতিও এতিয়া বৰ্তমান বাদাম খাই আছে ভণ্টি ল'ৰা হয় লগতে এজনী ভণ্টি হয় তাৰপিছতে আকৌ আমাৰ ডাঙৰ এই সৰুটো দেখিছে তাক গা পা ধুৱাই আছে বৰ্তমান আৰু আমাৰ মিছেছ বৰ্তমান আছে এতিয়া হয় সেই গুৱাহাটী হাই কৈ দে কি চুবাই আছে তো বাদাম খাই আছে বৰ্তমান তো ভিডিঅ'টো চাই থাকক আজি বাদামখিনি খাই লোৱাৰ পিছত আমি যাম আকৌ মানে বগৰী অলপ আনি থৈছোঁ বগৰীখিনি সুধি পেলাই খাম আপোনালোকে ভিডিঅ'টো চাই থাকক তো এতিয়া বৰ্তমান ময়ো অলপ বাদাম খাই লওঁ কাৰণ খাম বুলি ভাবি থাকোঁতে একেবাৰে আৰু শেষেই হৈ যাব তো খাই লওঁ আজি দিনটো ঘৰতে কটাম এহেঁতি আকৌ খাইছে বাদাম বাদাম বাদামে দাদা কেঁচা বাদাম আমাৰ কাছে লাই পেলাব বাদাম ইও খাইছে বাদাম কৈ দে কৈ দে হয় গুচালোঁ বাদাম এতিয়া বঢ়িয়াকৈ ল'ম একদম ফুকি তো এতিয়া এনেকৈ লৈ ৱাও মাছ কাটিছে যে নিমখ নিমখ হয় ৱাহ য়ামি মানে খাই দে বঢ়িয়াকৈ তো চাই থাকক বন্ধুসকল আজি ঘৰতে আছোঁ ঘৰতে মানে যি হৈ থাকে গোটেইখিনি দেখাই দিম আপোনালোকে চাই দিব ভিডিঅ'টো ক'লেও নাযাব কাটি কুটি নাচাব গোটেইখিনি ভিডিঅ'টো চাব তো চাই থাকক কেনেকুৱা লাগিছে খাই হে ভাল লাগিছে আচ্ছা আজি আকৌ তো আপোনালোকে চাই থাকক আজি মানে আজি এফালে যাম ভাটিবেলাটো আপোনালোকে সেয়া ভিডিঅ' হয়তো চাবলৈ পাব হয়তো নহ'লে নেক্সট ভিডিঅ'ত চাব পাব আপোনালোকে আৰু বাদাম খাই লোৱাৰ পিছতে মানে বগৰী অলপ আনি থৈছোঁ বগৰীখিনি বঢ়িয়াকৈ বনাই ল'ম খুন্দি কৰি একদম মজাছে খাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যিসকলে বগৰী টেষ্টিকৈ বনাই খাইছে তেওঁলোকেতো বগৰী টেষ্ট গম পাবই তো এইবছৰ মই বগৰী খোৱা নাই বৰ্তমান এতিয়ালৈকে আজি প্ৰথম খাম আনি থৈছোঁ অলপ চাই থাকক ভিডিঅ'টো আজি ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে ভিডিঅ'টো একদম নেৰিব আজি চাই থাকক বাদাম খাই হৈ গ'ল দেখিছে গোটেই একদম চব লেতেৰা হৈ গৈছে আমাৰ মানে ডাঙৰ ছোৱালীজনীয়ে খাইছে আৰু খাই থাকা ডাঙৰ ভালকৈ খা দেই ভালকৈ খাইবা দেই ডাঙৰ মজাকৈ খাইবা দেই এইখিনি একদম ধুনীয়াকৈ উঠাই গৈ পেলাই দিয়া তো এইফালে আৰু একদম গা পা ধুৱাই আছে একদম মায়ে বাপৰে বাপ হে চাই থাকক ভিডিঅ'টো দালি বনাম আচ্ছা বকচু বিলাহী দি মছলা দি বনাই খাবা আৰু টেষ্ট লগাই তাতে আকৌ আমাৰ কেটেঙি বাৰু আৰু ভণ্টি হয় দেই আপোনালোকে প্ৰথম দেখা পাইছে ভিডিঅ'ত কেটেঙি মানে আৰু বন্ধুসকল এতিয়া বৰ্তমান বাদাম খাই হৈ গ'ল তাৰপিছত আমি বগৰী খোৱাৰ ব্যৱস্থা কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু বন্ধুসকল আজি এটা নতুন কথা ক'ম যে মোৰ চেনেলত আজিৰ পৰা আপোনালোকক এটা মই সাঁথৰ সুধিম আৰু সাঁথৰটো উত্তৰ যোনে শুদ্ধকৈ দিব পাৰিব শুদ্ধকৈতো হয়তো বহুতে দিব পাৰিব মানে যাৰ কমেণ্টটো প্ৰথম আহিব মোৰ মোবাইলত শুদ্ধ আৰু মানে প্ৰথম যাৰ কমেণ্ট আহিব তাৰ নামটো আৰু তেওঁৰ ঠিকনাটো দি দিব কমেণ্টত তো মোৰ চেনেলত নেক্সট ভিডিঅ'ত মই তেওঁৰ নামটো কৰিম কোনে উত্তৰটো পাৰিলে তো আপোনালোকে মই লাষ্টত কৈ আছোঁ সাঁথৰটো কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক বগৰী চগৰী খাই লওঁ তাৰপিছত আপোনালোকক মই জনাইছোঁ ভিডিঅ'টো চাই থাকক তো এতিয়া বন্ধুসকল একদম বগৰী চগৰী উলিয়াই ৰেডি কৰি লৈছোঁ একদম মানে দেখিছে বগৰী লৈ আহিছোঁ একদম মানে খুন্দনাটো মানে নাইকিয়া মানে গতিকে মগটোতে একদম ষ্টিলৰ মগ এটা লৈছোঁ তাতে খুন্দি কাৰণ দুখীয়া মানুহৰতো বন্ধুসকল চাব আৰু ভিডিঅ'টো বেয়া চাই নাপাব তো ভিডিঅ'টো চাই থাকক আৰু মোৰ লগৰ মানে দুই এটা বগৰী উলিওৱাৰ লগে লগে দুই এটা লগৰ ল'ৰা আহি গৈছে আহি মানে সিহঁতি লগৰ বুলি নহয় সিহঁতি মোৰ ভাইটি হয় তো গোটেইকেইটা আহি গৈছে আহি লৈ পিনে মানে মই খুন্দা আৰম্ভ কৰিছোঁ খুন্দি কৰি একদম ধুনীয়াকৈ খাম ধনিয়া পাত নিমখ জলকীয়া চব লৈ আহিছোঁ একদম দেখিছে খুন্দা আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক বগৰী চগৰী খাই লোৱাৰ পিছত মই আপোনালোক ধুনীয়াকৈ প্ৰশ্ন এটা কৰিম সাঁথৰ আৰু নেক্সট বন্ধুসকল ইয়াৰ পিছতে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে হয়তো কোনোবাটো নাপাব পাৰে মেছেজে বনায় কেতিয়াবা ভিডিঅ'
গতিকে মই ভিডিঅ' বনালে আপোনালোকে এটা এটা সাঁথৰ পাবই নিশ্চয় আৰু লগতে সাঁথৰটো একদম শুদ্ধ উত্তৰ যোনে প্ৰথমতে কমেণ্ট কৰি দিব পাৰিব তেওঁৰ নামটো মই নেক্সট ভিডিঅ'ত একদম ধুনীয়াকৈ কৈ দিম তেওঁ পাৰিলে বুলি তো আপোনালোকে চাই থাকক বগৰীখিনি খাই লৈ একদম দেখিছে অ' মাই গড কি ৰস বাপৰে বাপ আজি খাম আৰু বগৰী তো চাই থাকক দুই এটা আহি গৈছে একদম ইণ্ডাছ খাম আজি বন্ধুসকল একদম জিভা পানী ওলাই গৈছে মোৰ আৰু দেখিছে ধনিয়া চনিয়া দি দিছোঁ নিমখ চিমখ দি দিছোঁ মাই গড খাবা আৰু আজি চাই থাকক বন্ধুসকল ভিডিঅ'টো বন্ধুসকল একদম শুনি কৈ হৈ গ'ল এতিয়া বৰ্তমানে খাব আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকক মাই গড মজা লাগিছে মানে মই কথাখিনি পিছতে কৈছোঁ দেই বন্ধুসকল বেয়া নাপাব কাৰণ বগৰী খুন্দি থকা সময়ত কথা ক'ব নাই জিভাৰ ৰস একদম মানে ক'ব বুজাব নোৱাৰি আৰু আপোনালোকে চাই থাকক একদম গোটেইকেইটা একদম এতিয়া লৈ পিনে খাৱা আৰম্ভ কৰি দিছোঁ আপোনালোকে চাই থাকক খাই বৈ পেলাই আপোনালোকক আকৌ মই জনাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তো বন্ধুসকল চবেই খাই কৰি গুচি গ'ল এতিয়া এইখিনি আছে আৰু শেষ আৰু ফিনিচিং দি আছোঁ মই এতিয়া বৰ্তমান মানে তামাম জ্বলা কৈ গৈছে আৰু বগৰী সেই বছৰ মানে প্ৰথম আজি ভালকৈ বগৰী খাইছোঁ তেনেকৈ বগৰী খোৱা নাযায় তো আজি খাইছোঁ গোটেইখিনি খাই বৈ গুচি গ'ল এইখিনি আছে মই ফিনিচিংটো দি দিওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক oh, no. বন্ধুসকল এতিয়া বগৰী চগৰী খোৱা হৈ গ'ল আপোনালোকে ভিডিঅ'টো দেখিলে আৰু এতিয়া বৰ্তমান মই আহি আছোঁ আৰু আপোনালোকক মই এতিয়া সাঁথৰটো মই সুধিম কি সাঁথৰ আপোনালোকে সাঁথৰটো উত্তৰ দিব যে বন্ধুসকল দেখিছে আপোনালোকে যোনফালে যায় বা য'তেই নহওক যি বস্তুৱে হওক আপোনালোকে এটা চেঁহা দেখিছে চেঁহা মানে গৈ থাকিলে ৰাস্তাত চেঁহা এটা পৰি যায় দেখিছেনে ৰ'দৰ পোহৰত বা কিবা মানে এনেকুৱা এটা বস্তু আছে যিটো বস্তু চেঁহা নাই দিন হওক ৰাতি হওক কথা নাই সেই বস্তুটো চেঁহা নাই আৰু সেই চেঁহা নোহোৱা বস্তুটো আপোনালোকে নামটো মোক কমেণ্টত জনাব আৰু লগতে আপোনালোকৰ ঠিকনাটো কৈ দিব মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনাৰ নামটো মই কৈ দিম আৰু যিজনে প্ৰথম ক'ব পাৰিব তেওঁৰ নামটোহে ক'ম শুদ্ধ উত্তৰ দিব লাগিব আৰু প্ৰথম কমেণ্ট কৰিব লাগিব গতিকে ভিডিঅ'টো চাই থাকক আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তো সকলোকে আজিলৈ নমস্তে চালাম বাই বাই